হেল্ল' এভৰিৱান, আজি মই আন এটা নতুন ৰেচিপি লৈ আহিছোঁ। কাটলা মাছ দি পেলাই ফুলকবি বনাম। কাটলা মাছ মানে ভকুৱা মাছ। এইয়া চাওক, মই মাছখিনি প্ৰথমতে ভালদৰে ধুই আছোঁ। এতিয়া ঠাণ্ডা দিন পৰিছে, ফুলকবি বজাৰত এভেইলেবল পাব আপোনালোকে। নতুন ফুলকবি ওলাইছে, খাই চাবচোন, আপোনালোকে বহুত ভাল লাগে। এইয়া মাছখিনি প্ৰথমতে মই হালধি নিমখ দি ভালদৰে সানি এপিচ এপিচ কৰি তেলত ভাজি ল'ম। মই নতুন হওঁ, আপোনালোকে মোৰ ৰেচিপিবিলাক চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিব, তেতিয়াহে মই গম পাম মোৰ ক'ত ক'ত ভুল হৈছে, কি ভুল হৈছে, তেতিয়া মই শুধৰাবলৈ চেষ্টা কৰিম। প্লিজ আপোনালোকে অলপ জনাব কোনটো ভুল হয় মোৰ। এইয়া চাওক, মই এতিয়া মাছখিনি এপিচ এপিচ কৰি ভাজি আছোঁ। এইয়া চাওক, মই মান ধনিয়া, বিলাহী আৰু 2টা ফুলকবি লৈছোঁ। ফুলকবিখিনি মই সৰু সৰু কাটি মই অলপ নিমখ পানীত বইল কৰি ল'ম। বইল কৰি পানীখিনি পেলাই দিম। আপোনালোকে সকলোৱে বনাব জানে, তথাপিও মোৰ ৰেচিপিটো মই দিছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। এই চাওক, মই ফুলকবিখিনি উঠাই ল'লোঁ। এতিয়া মই গৰম কেৰাহীত তেল দি এটা শুকান জলকীয়া, পিঁয়াজ আৰু বিলাহী দি দিছোঁ। অলপ ৰঙচুৱা কৰি ভাজি ল'ম। এয়া চাওক, মোৰ ভাজা হৈছে। এতিয়া মই তাতে হালধি গুড়ি, নহৰু পিচা, নিমখ, কাশ্মীৰী জলকীয়া আৰু জিৰা গুড়ি দি অলপ সামান্য পানী দি আকৌ ভাজিম। এয়া 5 মিনিটমান ভাজি আছোঁ মই। এতিয়া মই তাতে ফুলকবি আৰু আলুখিনি দি দিছোঁ। দি ভালদৰে অলপ ভাজি ল'ম। এয়া চাওক, মই এতিয়া অলপ পানী দি দিছোঁ। মোৰ ৰেচিপিবিলাক চাই ভাল লাগিলে কমেণ্ট কৰিব, তেতিয়া মই আৰু নতুন নতুন ৰেচিপি দিবলৈ চেষ্টা কৰিম। এয়া চাওক, ফুলকবি আলুখিনি সিজোৱা হৈ গৈছে। এতিয়া মই তাত মাছ কেইপিচ দি গৈছোঁ। আৰু বহুত ৰেচিপি মোৰ আছে, মই দিবলৈ চেষ্টা কৰিম। এয়া হৈ গৈছে। এতিয়া মই মান ধনিয়াখিনি দি দিছোঁ। এই চাওক, মোৰ হৈ গ'ল ভকুৱা মাছ আৰু ফুলকবি দি মাছৰ জোল। ধন্যবাদ।